Hello everyone, welcome to my YouTube channel. আজি এটা vlog লৈ আহিছো আৰু আজি আমি মানে এতিয়া আহিছো আউনীআটী সত্ৰ আৰু মইনাপুৰীয়া নামঘৰলৈ যাম। এবাৰ বহাগত অহা নহল সেইবাবে এতিয়া আহিছো। ভাবিছো আপোনালোককো অকমান দেখো যেহেতু আমি আহিছোই আৰু এয়া আমি আউনীআটী সত্ৰত আছো। এতিয়া মানে আহিছোহে, ইয়াত চাকি ঢাকি দি লৈ আমি মইনাপুৰীয়া নামঘৰলৈ যাম। গতিকে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু একেবাৰে শেষলৈকে চাই থাকিব। মই ইয়ালৈ অহা আগৰ বছৰ আহিছিলোঁ, তাৰ আপোনালোকক এটা ভিডিঅ' দি থৈছোঁ, আপোনালোকে বহুতে হয়তো চাইছেই আৰু আজি সেইবাবে বিশেষ নেদেখাওঁ, যিহেতু আগত ভিডিঅ' বনাই থৈছোঁ ইয়াৰ ওপৰত। মানে ইয়ালৈ অহা বলক চাকি ঢাকি দি থৈ আহোঁ আৰু ইয়াত নাম হৈ আছে। বলকচোন আমি অকণমান এইফালে যাওঁ। বহুত দীঘলীয়া এটা ৰাস্তা আৰু ইয়াৰ চৌকাষ ইমান শান্তিময় এটা পৰিৱেশ, বহুত ভাল লাগে ইয়ালৈ আহিলে। গোটেই গছ গছনিৰে ভৰপূৰ হৈ আছে ইয়াৰ চাৰিওকাষ আৰু ইয়াৰ নাম হৈ আছে বাবে মোৰ ভইচটো অকণমান সৰুকৈ শুনা পাব। আৰু ইফালে নাযাওঁগৈ আৰু মাহঁত আহিলে যে মোৰ দেৰি হৈ যাব। আকৌ আহিছে সেইফালে, মই ইয়াৰ পৰা ঘূৰি দিলোঁ আৰু ইফালে যাবলৈ চলিবলৈ পাইছোঁ, হেৰি হ'ব। আৰু আমি এতিয়া আউনীআটী সত্ৰৰ পৰা ওলাই আহিছোঁ আৰু এয়া ঢেকীয়াখোৱা নামঘৰ। আমি ভিতৰলৈ নাযাওঁগৈ, পাপাই তামোল পাণ এটা দি থৈ যাবলৈ কৈছে। আমি এতিয়া মইনাপুৰীয়ালৈ যাম। এতিয়া আমি মইনাপুৰীয়া নামঘৰ আহি পালোহি। দিলে এইটো একদম পুৰা ডাঙৰ চাকি গছ জ্বলোৱা হলটো। ইয়াত ভিতৰত চাকি জ্বলাব নিদিয়ে, সেইবাবে ইয়াতে জ্বলোৱা হয়। আৰু এতিয়া আমি চাকি তাকি দি ল'লোঁ আৰু এতিয়া ইয়াত চাহ দিছে, আমি চাহ খাই লওঁ। ফটোকপি দি দে মানুহ। ইয়াৰ ৰাস্তাত ইমান লিচু ওলাইছে, লৈ লৈছোঁ। আৰু গাইজ আমি এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ মামাৰ ঘৰ, মানে ককাৰ ঘৰলৈ। গতিকে বলক দেখুৱাই থাকিম, চাই থাকিব। ঘৰৰ পৰা লৈ ল'লোঁ আৰু আমালৈ এয়া পানী পুৰি লৈছোঁ পেকিং কৰি। তাৰপিছত ভণ্টিলৈ মালৈ ফুচকা, আমি পানী পুৰি চৰি ভণ্টিলৈকে মালৈকে আইচক্ৰীম আৰু আমালৈ পানী পুৰি। বলক। এয়া শিৱসাগৰৰ ঐতিহ্যময় ঠাই, এয়া শিৱসাগৰৰ ভটিয়াপাৰত আছে।
আৰু এতিয়া আমি মাহীৰ ঘৰলৈ গৈছোঁ মানে আইতাৰ অপাৰেশ্যন কৰিছিলে আমি খবৰ কৰিবলৈ আৰু এতিয়া আমি আহি পাই গ'লোহি ককাহঁতৰ ঘৰ মাহীহঁতৰ ফুল অলপ চাওঁ হওক ইয়াত ঢেৰ আছিলে নহয় হেৰি এইখিনি অঁ এই বহুত ডোখৰ আছিলে জেগা আমাৰ মাহী নবী মাহীহঁতৰ ঘৰলৈ আহিছিলোঁ আজি তাৰপিছত এইফালে আমি ফটো চটো ৰিলচ বনাইছোঁ দুটামান আপলোডো দিছোঁ সেইদিনা আপোনালোকে চাব আৰু এতিয়া আমি যাওঁৱেই আৰু নিবম্মা বাই বাই আৰু গাইজ আমি এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহি পালোহি ভণ্টিক তাত নমাই থৈ আহিলোঁ কাৰণ ভণ্টিৰ কাইলৈ পৰীক্ষা আছে আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ কাৰণ বহুতো আজি জাৰ্ণি কৰি থকা হৈছে ভাগৰো লাগিছে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলে একেবাৰেই নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ একেবাৰেই নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰেই নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত থেংক ইউ আৰু মোৰ আগলৈ ভিডিঅ'বোৰ চাই থাকিব গতিকে বাই বাই